আই আহিছিল। মোৰ অবিনষ্ট চুলিবোৰত হাত বুলাই তেওঁ কৈছিল, কাইলৈ যি ইতিহাস হ'ব সেয়াই আজি। সংখ্যাহীন উঠা-নমাত মই মাত্ৰ গৈ আছিলোঁ। উজুটি খাইহে বুজিলোঁ, জীৱন যেনে সৰল, ঠিক এক জটিল সমীকৰণ। তেওঁৰ অনুচ্চাৰিত প্ৰাৰ্থনাৰ শুভকামনাত আজিৰ পৰা 15 বছৰ আগৰ শৈশৱটোৱে ৰিং মাৰি সুধিছিল, এনেকৈতো আঁত হেৰুৱাৰ কথা কোনো দিন নাছিল। চহৰখনৰো ইমান উচুপনি। মই মাথো বাকৰুদ্ধ এটি পথিক। বিষণ্ণতাৰ দিনবোৰত মই তেওঁক কৰোণতম প্ৰাৰ্থনা এটাৰে উভতাই আনিব খুজিছিলোঁ। অনুচ্চাৰিত আশীৰ্বাদেৰে তেওঁ মাত্ৰ সিঁচি দিছিল চিৰবিদায়ৰ পুষ্পাঞ্জল। আই, বিচৰা সময়বোৰ ক'ত পায়? মইচোন হেৰুৱাৰ দুখত বাট দেখা নাই। উভতি অহাৰ বাট ক'ত হেৰাই